আজি অশোকাষ্টমী আৰু শিলঘাটৰ মা কামাখ্যা মন্দিৰত ইয়াতে অশোকাষ্টমী মেলা হৈ আছে, তাতে যাম বুলি আহিছোঁ শ্ৰীমান শ্ৰীমতী আজি। ভিডিঅ'টো আপোনালোকে চাই থাকিবচোন। এইফালৰ ৰাস্তাটো যাব লাগিব। কলিয়াবৰ কলেজ। ৰাস্তাটো এইখিনি ভালে, সময় সেইখিনিহে অকণমান আগৰ এইখিনি ৰাস্তা বহলো আৰু গাড়ী দেখোন বহুত যাম, তাৰে নে কিবা তাৰে হ'ব। ইফালে সোমাব নিদিলে, এইফালে বৰ ধুনীয়া ৰাস্তা এটাৰ মাজেৰে পঠাই দিলে আকৌ। ইমান ধুনীয়া ৰাস্তা, বাগানৰ মাজে মাজে, ৰাস্তাটো সৰু, জেগাখিনি মানে ইমান ধুনীয়া, আমি নৰখিয়ে নোৱাৰিলোঁ। চাওকচোন, পাহাৰৰ নিচিনা এইফালে ওপৰত অলপ চাহপাতৰ বাগান বাগান বাগান, এইবিলাক লাইট চাইট লগাই থৈ দিছে, হয়তো ৰাতি ধুনীয়া লগা হ'ব। এইটো ৰাস্তা অৱশ্যে শিলঘাট ডাইৰেক্ট মন্দিৰটোলৈকে যায়। এবাৰ আহিছিলোঁ, মনত পৰিছে মোৰ এতিয়া। গাড়ীখন পাৰ্কিঙত থৈ আহিছে, অকণমান ওপৰলৈকে যাব লাগিব, বেছি নহয়। সেয়া ওপৰত দেখাই পায় মন্দিৰটো। শিলঘাট টাউনৰ পৰা আহিলে এইটো ৰাস্তা দি আহিব লাগে। ৰাস্তা দি আহি গাড়ীখন ইয়াতে পাৰ্কিং কৰি পাই যাব পাৰি। চাকি অঁ, চাকি তাকি লৈ লওঁ। ধূপ চাকি শৰাই চব ল'ব পাৰিব ইয়াতে, বাইদেউ তাতে। শ্ৰী শ্ৰী কামাখ্যা দেৱালয়। চাকি ভিতৰত জ্বলাব দিয়া নাই, ভিতৰত চাকি জ্বলাব দিয়া নাই ইয়াতে। চাকি তেলৰ চিষ্টেমটো ভালে কৰিছে ইয়াতে, পৰি নোযোৱাকৈ খুলি খুলি দিব লাগিব। সৰু সৰু পেকেটত থৈ দিছে। লাইন এটা হৈছে। মন্দিৰলৈ আহিলোঁ যেতিয়া, এওঁ খুৰাক লগ পাইছোঁ, এওঁ মন্দিৰৰ লগতে জড়িত। গতিকে তেওঁ আপোনাক আজিৰ বিষয়ে অকণমান ক'ব। আজি অশোকাষ্টমী হয়, অশোকাষ্টমী বা বাসন্তী দুৰ্গা পূজাৰ বিষয়ে অকণমান কৈ দিব আপোনালোকে, শুনকচোন। ধন্যবাদ দেৱজী, ট্ৰেভেলাৰ চেনেললৈ মোৰ অশেষ ধন্যবাদ থাকিল আজি আমাৰ শিলঘাট কামাখ্যা মন্দিৰলৈ অহাৰ কাৰণে। আৰু এই চেনেল যোগে আজি আমাৰ অশোকাষ্টমী সকলো ৰাতিপুৱা 4 বজাৰ পৰা বৰ্তমানত এতিয়া 3টা প্ৰায় বাজেই আৰু এই দৰ্শনী আহিয়ে আছে। বহুত দৰ্শনী আজি সকলোৱে অষ্টমীৰ কাৰণে স্নান কৰি পেলাই আহি মন্দিৰলৈ দৰ্শন কৰিবলৈ আহে। দৰ্শনাৰ্থী বহুত ভিৰ। আজি সমস্ত বাহিৰে ভিতৰে সকলোতেই চাকি বন্তি জ্বলাইছে আৰু সকলো মন্দিৰৰ মানুহে পৰিচালনা সম্পূৰ্ণ কৰি আছে। ভিতৰত সম্পূৰ্ণৰূপে পূজাৰী ব্যস্ত হৈ আছে, বাহিৰতো কৰ্মচাৰীসকলে সম্পূৰ্ণভাৱে লাগি আছে। এই কামাখ্যা মন্দিৰ এক ঐতিহাসিক কামাখ্যা মন্দিৰ শিলঘাটৰ। আপোনাৰ এই কামাখ্যা মন্দিৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ হৈছে এখন যোনীপীঠ, কিন্তু আমাৰ শিলঘাট কামাখ্যা মন্দিৰ হৈছে বিগ্ৰহৰ মন্দিৰ। ইয়াত দুগৰাকী আমাৰ দেৱী আছে, কামাখ্যা আৰু দুৰ্গা। এই দুৰ্গা আৰু কামাখ্যা মন্দিৰত সদায় নিত্য পূজা হয় আৰু নিত্য পূজা আমাৰ পালমতে আমাৰ পূজাৰী 4 ঘৰ আছে, সেই 4 ঘৰে পালমতে নিজৰ নিজৰ পালত আহি পেলাই নিত্য পূজা কৰে। কিন্তু আজি এই কালি ৰাতি সপ্তমী অৰ্থাৎ ৰাতি বৰ সুন্দৰ নাম হৈছিলে। ৰাতি গোটেই ৰাতিটো নাম হয়। নাম হোৱাৰ পিছত আজি ৰাতিপুৱা সকলো মানুহে স্নান কৰে। আজি অষ্টমী, কাইলৈ নৱমী, পৰহিলৈ দশমী আৰু একাদশীলৈকে প্ৰায় আমাৰ এই অশোকাষ্টমী মেলা থাকে। একাদশী মেলাৰ দিনাখন আমাৰ মন্দিৰৰ মেলাখন শেষ হয় আৰু এই মেলাখন আমাৰ বাসন্তী পূজা নামে জনাজাত।
মোৰ নাম শ্ৰী বুবুল চন্দ্ৰ বৰা, মই কামাখ্যা গাঁৱৰ এগৰাকী সদস্য আৰু এগৰাকী মই প্ৰাক্তন পঞ্চায়ত সদস্য বৰ্তমান। হয়, ধন্যবাদ। খুৰাই ধুনীয়াকৈ কৈ দিলে আপোনালোকক, মা কামাখ্যা মন্দিৰৰ বিষয়ে ক'লে, এই বাসন্তী দুৰ্গা পূজাৰ বিষয়ে ক'লে। লাইনত আছোঁ, বহুত দেৰিও নাই, 10-15 মিনিট হ'ল। আৰু ইয়াতে ভিতৰত হয়তো কেমেৰা কৰিব নিদিয়ে, ভিতৰত আমি বিগ্ৰহৰ ফটো ভিডিঅ' কৰিব নোৱাৰিম। ইয়াৰ পৰা অকণমান দেখুৱাইছোঁ আপোনালোকে, মন্দিৰটোৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। গণেশ দেৱতাৰ মূৰ্তি এটা আছে ইয়াত, শিলত কটা হয়তো। ভুৱনেশ্বৰী, ভৈৰৱী, চিন্নমস্তা, কালী, তাৰা, ইফালে আছে কমলা, ধূমাৱতী, বগলা আৰু মাতংগী মাতা। তলত সিংহ, ইফালৰ তলত সিংহ। মন্দিৰৰ ভিতৰত ফটো তোলা নিষেধ, গতিকে ফটো ভিডিঅ' আৰু দেখুৱাব নোৱাৰিম, বাহিৰৰ পৰা দেখুৱাম। ওলাই আহিলোঁ আগতে। সীমালৈ ওলাই আহিলে পিছফালে ওলাব দিয়ে। উৎসৱ মন্দিৰ ইমান পুৰণি। খবৰ হেৰি কৰি আছে। আৰু এইফালে ব্ৰহ্মপুত্ৰ, আৰু এইটো শিলঘাটৰ মৰাপাট কল হ'ব চাগে। ইফালে গেটটো আছে। এইটো বেক চাইড আহি পালোঁ অৱশ্যে। মন্দিৰটোৰ বিষয়ে আপোনালোকে জানিবলৈ মোৰ আগৰ ভিডিঅ' এটা আছে, সেইটো চাব পাৰিব। ইয়াৰ প্ৰধান পুৰোহিত তৰুণ বৰঠাকুৰ ডাঙৰীয়া তেওঁ ধুনীয়াকৈ কৈছিলে মন্দিৰটোৰ বিষয়ে। আজি 2 বছৰমান আগতে আহোঁতে মই ভিডিঅ' লিংকটো বাৰু ইয়াতে ওপৰত আই বাটনত নহ'লে ডেছক্ৰিপশ্যনত এনেকৈ থাকিব, আপোনালোকে চাই ল'ব পাৰিব। প্ৰায় 1 ঘণ্টামান হ'ল আমাৰ, আৰু এতিয়া মানুহ কমিল ইয়াতে, হ'লেও অকণমান আছে মানুহ। ওলাব পৰা যাব নাই, আকৌ ঘূৰি আহিব লাগিব। তাৰমানে আমি মন্দিৰৰ পৰা ওলালোঁ, ওলাই পিনে সেইফালে আৰু মেলা য'ত হয় মেলা ঘাটলৈকে সেইফালে যাব পাৰি। তালৈকে যাব পাৰি নেকি চাওঁ, এইফালে গাড়ীখন এইফালে যাব লাগিব, নামি যাব লাগিব। সন্মুখত সেয়া ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে মেলা, শোকাষ্টমীৰ যি মেলা, সেই ব্ৰহ্মপুত্ৰৰ পাৰতে। ইফালেও আহিব পাৰিলোহেঁতেন, কিন্তু শিলঘাট টাউন হৈ আহিলে ইফালেদি আহিব লাগে। আমাকতো ইফালে আহিব নিদিলে, ঘূৰাই দিলে। এখন কেনেকৈ লৈ যাম এতিয়া? মানে মন্দিৰৰ মেইন গেটটো ইফালে আছে, এইটো। এই গোটেই ৰাস্তাটো মেলা মেলা হৈ গৈছে। পুলিচক সুধিলোঁ, তেওঁলোকে কৈছে আগত আৰু ভিৰ আছে, কিন্তু এইবিলাক দোকানবিলাক যে ৰাস্তাতে পাতি থৈছে যে, সেইকাৰণে আচলতে ভিৰটো হৈছে। देख के लीजिए, चुन के लीजिए। बाल 4 पीस 100 टका प्राइस है। सब দোকানে দোকান আৰু কাষ্টমাৰ মেলাৰ এইটো গেট, আৰু তেতিয়া আমাক এইটো ৰাস্তাৰে সোমাইছে।